Hello everyone, welcome back to my channel. মই স্বপ্না মিলিয়া আকৌ এবাৰ আপোনালোকক এটা ব্লগ দেখাই আছোঁ আৰু ব্লগত মই আজি কফি বনাইছোঁ, কোল্ড কফি। খুবেই সহজ আৰু বেছি মোৰ সামগ্ৰীও লোৱা নাই, জাষ্ট বহুত গৰম হৈছিলে কাৰণে মই আৰু ভণ্টিয়ে মিলি পিনে যিখিনি ঘৰত থকা বস্তু সেইখিনিৰ পৰাই কোল্ড কফি বনালোঁ। বৰফ দিব লাগে কিন্তু বৰফটো নাছিলে কাৰণে আমি ফ্ৰিজৰ পানীকে ইউজ কৰিলোঁ। কফি তাত এড কৰিছোঁ আৰু অকণমান চেনি দিলোঁ। চেনি ভিডিঅ'খিনি থাকি গ'ল। বহুত টেষ্ট হৈছিলে খাবলৈ আৰু মানে একদম পাৰফেক্ট হৈছিলে। আৰু যেতিয়া ঘৰত কিছুমান সামগ্ৰী নাথাকে, খুব কম সামগ্ৰী থাকে, তেনেকৈ আপোনালোকেও বনাই খাবচোন। আলহী আহিলেও কেতিয়াবা দিব পাৰিব আৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে মোৰ কোল্ড কফিটো। একদম চিম্পলকৈ বনাইছোঁ। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু যিসকলে মোৰ চেনেলটো লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আগলৈও তেনেকৈ মোক ছাপোৰ্ট কৰি যাব। থেংক ইউ এভৰিৱান, বাই।